আজি ৰাতি এতিয়া মই কি বনাম, দালি আৰু বেঙেনা ভাজি থৈ দিছোঁ। তাৰপিছতে চাটনি, বাদাম তাৰপিছতে নিজে পাহৰি যাওঁ কি মই হ'ব কাৰণে, বাদাম তাৰপিছতে মচুৰ দালি, তাৰপিছত শুকান জলকীয়া 3টা দিছোঁ, শুকান জলকীয়া, তাৰপিছতে নহৰু, কেঁচা নহৰু আৰু পিঁয়াজ কাটি লৈছোঁ। গোটেইখিনি একেলগে পূৰা খৰখৰীয়া কৰি ভাজি লৈছোঁ। ভাজি লৈ কিনে এতিয়া খুন্দি লৈছোঁ। খুন্দি লৈ কিনে চাটনি, দালি, বেঙেনা ভাজি আৰু লগত চাটনি, মজা হয়নে নহয়? মোৰ কিন্তু বহুত ভাল লাগে এনেকৈ খাই। আৰু আপোনালোকেও যদি এনেকৈ কৰি খাব বিচাৰে মানে চাটনি, তেতিয়াহ'লে বাদাম, কি কৈছিলোঁ, বাদাম, মচুৰ দালি, শুকান জলকীয়া, নহৰু, পিঁয়াজ ভাজি লৈ কিনি খুন্দি নহ'লে পাতাত পিচি খাই ল'ব, মজা লাগে। নমস্কাৰ, সুপ্ৰভাত সকলোকে, স্বাগতম মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ। আৰু এতিয়া তাৰমানে সময় 10টামান বাজিলে, মোৰো গা পা ধোৱা ক্লিয়াৰ, কাম বন হৈ গ'ল। তাৰপিছতে এতিয়া তাৰমানে আপোনালোকক এটা বস্তু দেখুৱাওঁ। তাৰমানে যোৱা ভিডিঅ'ত, আগৰ ভিডিঅ' এটাত চাটনিৰ কাৰণে খেতি বুলি এটা ভিডিঅ' মানে বনাইছিলোঁ। সেই ভিডিঅ'টোত তাৰমানে কি গুটি ছিটিয়াইছিলোঁ, বাবা আৰু মই সেইটোকে দেখুৱাইছিলোঁ, গুটিখিনি ছিটিয়াইছিলোঁ। এতিয়া কেনেকুৱা হৈছে মই সেইটো আপোনালোকক দেখুৱাব যাই আছোঁ। তো দেখুৱালোঁ আপোনালোকক, মানে পুলিকেইটা সৰুকৈ ওলাইছে আৰু এতিয়া সৰু হৈ আছে। আৰু কেইদিনমান পিছত অকণমান যেতিয়া ডাঙৰ হ'ব, তেতিয়াও মই আপোনালোকক আকৌ দেখুৱাম। পানী গাড়ী আহিছে, এই দোকানৰ কাৰণে 20 লিটাৰ এই খোৱা পানীটো ৰাখোঁ। 1 দিন 2 দিন 3 দিনৰ পিছত দিয়ে, বেমাৰ হৈ থাকে খালি। বেমাৰ হৈ পানী দিয়া বন্ধ কৰি দিছে, ভিডিঅ' কৰি আছোঁ। এই ল'ৰাটোৰ বেমাৰ হৈ থাকে খালি। ভাত খাই আছোঁ। তাৰমানে কি হয়, ৰাতিপুৱা টাইমত 10টামান বজাত তাৰমানে মই ভাত খাওঁ। কথাটো হৈছে কি, ভাত খাই উঠি একাপ গাখীৰ চাহ খাব লাগে। তাৰমানে ৰাতিপুৱা টাইমত মই লাল চাহ একো নাখাওঁ, একোৱে নাখাওঁ। 10টা বাজক 11টা বাজক ডাইৰেক্ট ভাতকেইটা খাই দিওঁ। খাই কিনি তাৰপিছতে কি কৰোঁ, গাখীৰ চাহ একাপ খাই দিওঁ। খালী পেটত গাখীৰ চাহ খালে গেছ হয়, তো ভাত খাই উঠাৰ পিছত গাখীৰ চাহ কাপ খালে গেছ নহয়। আৰু কি কয়, লাল চাহ খাই ইমান ভাল নাপাওঁ মই, সেইকাৰণে ভাত খাই উঠি ডাইৰেক্ট গাখীৰ চাহ কাপ খাই দিওঁ, একো প্ৰব্লেম নহয় তেতিয়া। আপোনালোকে কোনে এনেকুৱা কৰে ক'বচোন। তাৰপিছতে আৰু খাই ইমান ভাল নাপাওঁ মই ৰাতিপুৱা টাইমখিনিত, মানে ভাত খাব ইচ্ছা নাযায়। তথাপিতো তাৰমানে জোৰ জবস্তি হ'লেও কেইটামান খাই দিওঁ আৰু, কাৰণ চাহ খাব লাগিব যে। খালী পেটত সেয়া নাখাওঁ, কি কয়, চাহ নাখাওঁ। কথাটো হৈছে এইটো। আৰু যোৱাকালি মানে ভিডিঅ' নিদিলোঁ, কিহৰ কাৰণে, তাৰমানে এক্সাম আছে যে। এতিয়া মোবাইলটো মই লোৱাৰ লগে লগে এডিটিং কৰাৰ কাৰণে যদি কিবা খুচৰি থাকোঁ মোবাইলটো, সিও তাৰমানে পূৰাই চান্স লয় এনে। সেইকাৰণে তাৰমানে ভিডিঅ' নিদিলোঁ যোৱাকালি। দিম বাৰু, সদায় দিম। এতিয়া আজি এক্সাম লাষ্ট, চেছ। আজি আছামিছ আছে, আজিৰ পৰা চেছ আৰু। আজিৰ পৰা ৰেগুলাৰ হ'ব আৰু ভিডিঅ'। গৰমা গৰম চাহ, তাৰপিছত একদম 3টা বজাত ভাত, আৰু মাজত আৰু একো নাখালেও হ'ব, কথা নাই, ৰাতিপুৱাৰ হৈ গ'ল। এই প্লাষ্টিকখন এনেকৈ কিয় লগাই দিছোঁ গম পাইছেনে? তাৰমানে ধূলি দুনিয়াৰ সোমাই আহে দোকানখনৰ ভিতৰলৈ, সেইকাৰণে তাৰমানে লগাই দিছোঁ। বেয়া দেখিলেও কথা নাই বাৰু, ধূলিটো কমকৈ সোমাব। মাজেদি অলপমান ফাঁক ৰাখি দিছোঁ, যাতে কাষ্টমাৰে বস্তু নিব পাৰে। ফুলকৰি 1 গিলাচ ORS ঘুলি ল'লোঁ, খাই লওঁ। তাৰমানে কাম বন কৰি থাকিব লাগিব এনেও, তাৰমানে সেইকাৰণে শক্তিটো লাগিবই। সেইকাৰণে ক্ষীণ হ'লেও শকত হ'লেও বাৰু যিয়ে হ'লেও কথা নাই। ইয়াৰ এক্সাম শেষ হ'ল আজি, ফূৰ্তি দেখিছেনে নাই, পঢ়িব নালাগে আৰু। তাৰপিছতে আৰু ORS গিলাচ খাই লওঁ। এতিয়া বহি অলপমান দেৰিকৈ 3টামান বজাত ভাত খাম। তাৰপিছতে আপোনাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব।
আৰু যদি ভাল লাগিল লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।